morning everyone. Ako ito notun video লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া আজি ব্ৰেকফাষ্ট কৰাই নাই এতিয়ালে কৰিম বাৰু আৰু টোপনি অলপ মানে হেৰিটো আছে এতিয়াও কাৰণ ৰাতি টোপনিয়ে নাহে বহুত দেৰিলে মোবাইল এনেকে পিটিকি চাই মোবাইল চাই থাকোতে বহুত দেৰিলৈ মানে হোৱা নহয় তাই খুৱাই থওঁ যদিও মানে মোৰ টোপনি নাহে তেনেকুৱা হয় তাৰ পিছত ৰাতিপুৱা হবৰ মানে ধৰক 3টা 4টা মানে তেনেকুৱা সময়তে মানে বহুত বেছি টোপনি লাগে আৰু ৰাতিপুৱা উঠিয়ে যায় নহয় তাই মৰো হার পাওঁ এনেকে আৰু টোপনিৰ ভাৱটো আছে এতিয়াও তথাপিও অকমান ফ্ৰেশেছ হৈ লোৱাৰ পিছত ভাল লাগে গাটোও ভাল লাগে আৰু মনটোও ভাল লাগি থাকে বাকি আৰু এতিয়া উঠিছো ব্ৰেকফাষ্ট কৰিম বাৰু কৰা নাই ৰেডিও কৰা নাই একো বাকি তাইক মই ব্ৰাছ কৰাই দিলো ব্ৰেকফাষ্ট বনাও তাই শুইছিল যদিও আকৌ শুই গল এতিয়া শুই আছে আৰু তাই শুই থাকিলে মই শান্তি পোৱা হৈছো বাপৰে একদম মানে কি কম বৰ লগা হৈছে আৰু উপায় নাই মানে তাই যেতিয়া শুব তেতিয়াহে মানে শান্তি পাওঁ আৰু মানে ধুনিয়া লাগে তাই হলে ময়ো কিবা এটা ফটো কৰিব মাৰ কাৰণে মানে টাইম পাওঁ বা এনেকে কিবা কামত বিজি হ'ব পাৰো কিন্তু তাই নোহোৱালৈকেতো আৰু একোৱে নহয় বাকি আৰু এতিয়া চাহটো খাই লওঁ ব্ৰেকফাষ্ট কৰি লওঁ কৰি আৰু বাকি দেখুৱাই থাকিম আৰু এতিয়া ব্ৰেকফাষ্ট আজি ব্ৰেকফাষ্ট বুলিব একোৱে বনোৱাও নাই একো নাই সিম্পল এই কাৰণে বিস্কিট লৈছো আৰু চাহ তাকে খাওঁ এতিয়া চাহ খাই উঠাৰ অলপ দেৰি পিছতে মানে তাই হার পাই গল তাৰ পিছত আকৌ মই ধুনিয়াকে গা পা ধুৱাই দিলো এতিয়া আৰু শুই আছে তাই শুই থাকতে ভাবিলো ভাতকেইটা একেবাৰে বনাই থওঁ আৰু এতিয়া মই আজি দুপৰীয়া মানে চিকেন বনাম ভাবিলো ৰেচিপিটো অলপমান আপোনালোকৰ ওচৰৰ লগতো শেয়াৰ কৰো প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দি তাত তেল দিলো মিঠাতেল আৰু লগতে আলু পিয়াজ কাটি লৈছো আৰু মই এটা এনেকে পেষ্ট বনাই লওঁ যেহেতু পেকেট মছলা বিলাক মই একোৱে খাব ভাল নাপাওঁ বা নিদিও গতিকে তাৰ কাৰণে পিয়াজ আদা নহৰু জিৰা তেজপাতো এখিলা দিছো আৰু লগতে গৰম মছলাৰ কাৰণে ইলাচি আৰু দালচেনি দি পেলাই সেইখিনি মই এতিয়া মিক্সিত পিচি লম লৈ পেলাই কাৰণ মই পেকেট মছলাবিলাক একদমই নিদিওঁ ৰেড চিলি হওক বা চিকেন মছলা তেনেকুৱা একোৱে নিদিওঁ এনেকৈ দি পেলাই মই বনাওঁ আৰু বাকি এইফালে কেৰাহীটো গৰম হোৱাৰ লগতে মই দি দিলোঁ পিয়াজখিনি আৰু পিয়াজখিনি মই এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম ভাজি তাৰ অকমান ৰঙচুৱা হোৱাৰ লগতে মই যিটো পেষ্ট বনাইছিলোঁ মানে জিৰা আদা নহৰু দালচেনি ইলাচি তেজপাত এনেকৈ সেইবিলাকৰ গোটেইখিনি আৰু মই জলকীয়া ব্যৱহাৰ নকৰোঁ যিহেতু আমি জলকীয়া খুব কম নাখাওঁ বুলিয়ে ক'ব পাৰি সেইকাৰণে মই একোতে মানে আমাৰ জলকীয়া কেতিয়াবা কেঁচা জলকীয়া আনি থওঁ মানে ভাতৰ লগত দাইল ভাতৰ লগত কেতিয়াবা খাব মন গ'লে খাই দিওঁ বাকি আৰু পেষ্টটো এতিয়া অকমান পিয়াজখিনি ৰঙচুৱা হোৱাৰ লগে পেষ্টটো দি দিলোঁ বাকি পেষ্টটো এতিয়া মই অকমান মানে তেলটো এৰালৈকে বা আদা নহৰু গন্ধটো নোযোৱালৈকে অকমান এনেকৈ লৰাই ভাজি আছো আৰু ভাজি থাকোতে তাৰ মানে অকমান তেল এৰিব লওঁতে তাত মই হালধি গুৰি দিলোঁ এচামুচ দি পেলাই এনেকৈ এইখিনিও ধুনীয়াকৈ লৰাই অকমান টাইম ভাজি তাত এতিয়া মই মাংসখিনি আৰু আলু কেইটুকুৰা দি দিম একেলগে আৰু আলুখিনি মই আগতীয়াকৈ দিলোঁ আৰু যেহেতু এইটো ব্ৰইলাৰ চিকেন মানে ব্ৰইলাৰ মাংস হয় গতিকে সোনকালে সিজিয়ে যায় গতিকে তাৰ কাৰণে আলু আৰু মাংস মই একেলগে দুইটা দি দিম আৰু এতিয়া এইখিনিও ধুনীয়াকৈ অলপমান মানে মিডিয়াম ফ্লেমত আৰু ৰাখি পেলাই গোটেইখিনি ধুনীয়াকৈ লৰাই অলপ টাইমৰ কাৰণে ভাজি থাকিম আৰু এতিয়া অলপমান ভাজি যোৱাৰ পিছত ভাজি হৈ লোৱাৰ পিছতে মই নিমখ এচামুচ দি দিলোঁ লগতে আৰু নিমখখিনি দিও মই ধুনীয়াকৈ এইখিনি লৰাই অকমান টাইমৰ কাৰণে ভাজি পেলাই আৰু পানীটো মই আধা ঘণ্টামান এনেকৈ ভাজি থাকোঁ আৰু অলপকৈ মিডিয়াম ফ্লেমত ৰাখি পেলাই তাৰ পিছত পানীটো এতিয়া মই পিছলৈ দিম বাকি আৰু মাংসখিনি নহতে ভাবিলোঁ দেউতাকো আহি পালে ডিউটিৰ পৰা চাহ খাই লওঁ গতিকে গোটেইকেইটা চাহটো খাওঁ আৰু এতিয়া মাংসটো হ'বলৈ হৈছে আৰু ভাত খাম লাহেকৈ আৰু এতিয়া গধূলি
গধূলি হৈয়ে গ'ল আৰু দুপৰীয়া ভাতটো খাই পেলাই আজি বহুত বেছি শুই গ'লোঁ আৰু সৰু মাইনা অকণমান আমনি কৰি আছিলে যদিও তাইক ওচৰতে শুৱাই লৈ পেলাই ধুনীয়াকৈ শুই থাকিলোঁ গোটেইকেইটা আৰু বাকী এতিয়া উঠি চাহ খালোঁ অলপ আগতে খাই চাহ তাহ খাই ভাবিলোঁ কি কৰোঁ তাইক অলপ কিতাপ পঢ়াই আছিলোঁ এয়া উঠি গ'লে মানে কিবা এটা দেখাব লওঁ এয়া উঠি যায় বেছি পঢ়িব ইচ্ছা নকৰে তাকে বোলো কিবা যি মানে তাইৰ মন যায় তাকে মই লিখিব উলিয়াই দিছিলোঁ বহীখন আৰু দেখায়ো দি আছোঁ এনেকুৱাকৈ বাকী আৰু এতিয়া এনেকৈ আছোঁ পঢ়াই লওঁ অলপমান তাইক পঢ়াই আৰু বাকী খবৰে লাহেকৈ ভাত তাত বনাবলৈ এতিয়া ভাত পানী খালোঁ ভাতটো বনাওঁতে আজি দেৰিয়ে হ'ল তাই শুৱাই নাছিল দেখিছেনে এতিয়াও চকু চাওকচোন শুব যে আজি বহুত দেৰি কৰিব চাগে শুব যে মানে আশা কৰা নাই আৰু এতিয়া দুইটাকে শুৱাই লৈছোঁ শুওঁ আৰু বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আপোনালোকক আকৌ নতুন ভিডিঅ' এটিত লগ পাম আজিলৈ বাই বাই গুড নাইট মাইনা গুড নাইট কোৱা গুড নাইট বাই বাই আৰু এইটো মৌটোক চাওকচোন কিবা কৈ আছে এতিয়া তাই বাই বাই ফ্ৰেণ্ডছ গুড নাইট